শীতল যুদ্ধৰ যুগ। অতি চমু উত্তৰ লিখা। 1 নম্বৰ, শীতল যুদ্ধৰ যুগ বুলিলে কি বুজা? আনচাৰ হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পৰা আৰম্ভ কৰি ছোভিয়েট সংঘৰ পতনৰ সময়লৈকে এই মাজৰ সময়ছোৱাক শীতল যুদ্ধৰ যুগ বুলি কোৱা হয়। 2 নম্বৰ, ৱাৰছ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? আনচাৰ হ'ব 1955 চনৰ 14 মে' তাৰিখে পোলেণ্ডৰ ৱাৰছ চহৰত। 3 নম্বৰ হ'ব দ্বিতীয় বিশ্বযুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈ চলি আছিল? আনচাৰ হ'ব 1939 চনৰ পৰা 45 লৈকে। 4 নম্বৰ, আন্তৰ্জাতিক ৰাজনীতি কেইটা ভাগত বিভক্ত হৈছিল? আনচাৰ হ'ব 2টা শিবিৰত বিভক্ত হৈছিল। পুঁজিবাদী শিবিৰ আৰু দ্বিতীয়টো আছিল সমাজবাদী শিবিৰ। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰশক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা? আনচাৰ হ'ব দ্বিতীয় বিশ্বযুদ্ধত যিবিলাক ৰাষ্ট্ৰই দেশে আন দেশৰ লগত যোগ হৈ যুদ্ধ কৰিছিল তাকে মিত্ৰশক্তি বোলে। আনহাতে যিবিলাক ৰাষ্ট্ৰই অকলে বা নিজে নিজে যুদ্ধ কৰিছিল তাকে অক্ষীয় শক্তি বোলা হৈছিল। 6 নম্বৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতবৰ্ষত কাৰ শাসন চলি আছিল? উত্তৰটো হ'ব ইংৰাজ চৰকাৰৰ। 7 নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকত দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে পোৱা যায়? আনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ লবিতা নামৰ নাটকখনত পোৱা যায়। 8 নম্বৰ, শীতল যুদ্ধৰ যুগত মহাশক্তিৰ বাহিৰে উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল? আনচাৰ হ'ব তৃতীয় গোষ্ঠীটো আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন। 9 নম্বৰ, প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? আনচাৰ হ'ব 1961 চনত বেলগ্ৰেডত অনুষ্ঠিত কৰা হৈছিল। 10 নম্বৰ, দক্ষিণ পূব এছীয় সংগঠন কেতিয়া স্থাপন কৰা হৈছিল? আনচাৰ হ'ব 1955 চনত থাইলেণ্ডৰ বেংককত। 11 নম্বৰ, নাটোৰ মূল উদ্দেশ্য কি আছিল? আনচাৰ হ'ব ৰাছিয়ানসকলক বাহিৰত ৰখা, আমেৰিকানসকলক ভিতৰত ৰখা আৰু জাৰ্মানসকলক বশীভূত কৰি ৰখা। 12 নম্বৰ, নাটোৰ প্ৰথম সচিব প্ৰধান কোন আছিল? আনচাৰ হ'ব লৰ্ড ইজমে। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল উদ্দেশ্য কি আছিল? আনচাৰ হ'ব দুই মহাশক্তিৰ কবলৰ পৰা নিজকে মুক্তি ৰাখি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি তথা স্বাৰ্থ নিৰ্ণয় কৰা। কেতিয়া জাপানে যুদ্ধৰ অৱসান ঘটায়? আনচাৰ হ'ব 1945 চনৰ 14 আগষ্ট তাৰিখে। 15 নম্বৰ, ফ্ৰান্সে কেতিয়া আণৱিক বোমা পৰীক্ষণ কৰিছিল? আনচাৰ হ'ব 1960 চনৰ ফেব্ৰুৱাৰী মাহত। কেন্দ্ৰীয় চুক্তি কিহৰ জৰিয়তে গঢ়ি উঠিছিল? আনচাৰ হ'ব 1955 চনত বাগদাদ চুক্তিৰ জৰিয়তে কেন্দ্ৰীয় চুক্তি গঢ়ি উঠিছিল। 17 নম্বৰ, উত্তৰ আটলাণ্টিক চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
1949 চনৰ 4 এপ্ৰিল তাৰিখে স্বাক্ষৰিত হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছ চহৰত। হটলাইন কি? আনচাৰ হ'ব কিউবাৰ মিছাইল সংকটৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ মাজত যি পোনপটীয়া যোগাযোগ ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল তাকেই হটলাইন বুলি কোৱা হয়। 19 নম্বৰ, কিউবাৰ মিছাইল সংকটৰ সময়ত আমেৰিকা আৰু ছোভিয়েট সংঘৰ ৰাষ্ট্ৰপতি বা জননেতা কোন আছিল? আনচাৰ হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল জন এফ কেনেডি আৰু ছোভিয়েট সংঘৰ ৰাষ্ট্ৰপতি আছিল বা নেতা নিকিতা খুৰুশ্বেভ আছিল। বাৰ্লিন দেৱাল কেতিয়া প্ৰতিষ্ঠা কৰা হয় আৰু কেতিয়া পতন হয়? আনচাৰ হ'ব বাৰ্লিন দেৱাল 1961 চনত প্ৰতিষ্ঠা কৰা হয় আৰু 1989 চনৰ নৱেম্বৰ মাহত এই দেৱালৰ পতন হয়। 21 নম্বৰ, অক্ষয় শক্তিৰ এখন ৰাষ্ট্ৰৰ নাম লিখা। আমি লিখিব পাৰোঁ জাপান, ইটালী, জাৰ্মানী। 22 নম্বৰ, মিত্ৰ শক্তিৰ এখন ৰাষ্ট্ৰৰ নাম লিখা। আমি লিখিব পাৰোঁ মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ আৰু ব্ৰিটেইন। 23 গোষ্ঠী নিৰপেক্ষ নীতি প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? আনচাৰ হ'ব ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে। 24 নম্বৰ, পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন কোনটো? আনচাৰ হ'ব গোষ্ঠী নিৰপেক্ষ আন্দোলন। 25 নম্বৰ, ভাৰতে কিয় নাটোত যোগদান কৰা নাছিল? আনচাৰ হ'ব ভাৰতক আকৌ পৰাধীন হোৱাৰ পৰা বচাবৰ কাৰণে নাটোত যোগদান কৰা নাছিল। 26 নম্বৰ, কিউবা মিছাইল সংকট ডেছ চনত সংঘটিত হৈছিল? খালী ঠাইবোৰ কৰা। আনচাৰ হ'ব 1962 চনত। 27 নম্বৰ, শীতল যুদ্ধৰ যুগত দুই বৃহৎ মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা। আনচাৰ হ'ব স্বাক্ষৰিত হোৱা দুখন চুক্তিৰ নাম হ'ল সীমিত পৰীক্ষণ নিষিদ্ধ চুক্তি 1963 চনৰ 5 আগষ্ট তাৰিখে স্বাক্ষৰিত হয়। দ্বিতীয় হ'ব পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি 1968 চনৰ 13 জুন তাৰিখে স্বাক্ষৰিত হয়। 28 নম্বৰ, বিশ্বযুদ্ধৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ কোন ঠাইত আণৱিক বোমা নিক্ষেপ কৰিছিল? 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশ্বিমাত আৰু 9 আগষ্টত জাপানৰ নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল। শুদ্ধ নে অশুদ্ধ লিখা। শীতল যুদ্ধৰ ৰাছিয়া আৰু আমেৰিকাৰ মাজত সংঘটিত হৈছিল। শুদ্ধ। দ্বিতীয়, গোষ্ঠী নিৰপেক্ষ আন্দোলনত আমেৰিকাই সক্ৰিয় অংশগ্ৰহণ কৰিছিল। এইটো ভুল, অশুদ্ধ। শীতল যুদ্ধক নেহৰুৱে লং টুৱাইলাইট ষ্ট্ৰাগল বুলি আখ্যা দিছিল। আনচাৰ হ'ব অশুদ্ধ, ভুল। শীতল যুদ্ধৰ সময়ত ৰোমানিয়াই ছোভিয়েট গোষ্ঠীত যোগদান কৰিছিল। হয়, আনচাৰটো শুদ্ধ। ভাৰত নাটোৰ সক্ৰিয় সদস্য আছিল। অশুদ্ধ। 30 নম্বৰ, শুদ্ধ আৰু অশুদ্ধ উত্তৰ বাছি উলিওৱা। তলত উল্লেখ কৰা কোনখন দেশ নাটোৰ সদস্য নহয়? কাৰণ তাত 4টা দিয়া আছে, যিকোনো এটা লিখিব পাৰে। আমেৰিকা, হলেণ্ডো হ'ব, ফ্ৰান্স, ইটালী। তাত বেলেগ দেশো দিয়া থাকিব পাৰে। দ্বিতীয়, তলত উল্লেখ কৰা কোনখন দেশ চেটৰ সদস্য নহয়? তাৰমানে কোনখন নহয়? ইয়াত হ'ব ছোভিয়েট সংঘ, ছোভিয়েট ৰাছিয়া,
নিউজিলেণ্ড, পাকিস্তান, অষ্ট্ৰেলিয়া। আচলতে হ'ব ছোভিয়েট ৰাছিয়া। নাটো প্ৰতিষ্ঠা কৰা হৈছিল ডেছ চনত। আনচাৰটো হ'ব 1949 চনত। ছোভিয়েট সংঘ বা ছোভিয়েট ৰাছিয়াৰ ভাঙন হৈছিল 1991 চনত। তলত উল্লেখ কৰা কোনজনে শীতল যুদ্ধক লং টুৱাইলাইট ষ্ট্ৰাগল বুলি অভিহিত কৰিছিল? আনচাৰটো হ'ব ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটন, ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে কৈছিল।